কালেন্দারে আবরে অগণি কালিকা দেশৰ ৰন্ধ্ৰে ৰন্ধ্ৰে চৰে এই দেশৰে চন্দ্ৰমা সেই কাল এন্ধাৰে আৱৰি ৰাখি আছে। এইটো আমাৰ একতা নথকাৰ কাৰণে আজি অসমীয়া অস্তিত্বহীন নথকা হৈ আছে। কাৰ্বি আংলঙত খিলঞ্জীয়াসকলৰ অস্তিত্বহীন নথকা হৈছে। সেই যিখিনি কাল এন্ধাৰে যিটো আৱৰি ৰাখিছে আমাৰ অস্তিত্ব, আমাৰ সংস্কৃতি, আমাৰ গোটেইটো বিষয়টোৰ ওপৰত, সেইখিনি ক্ষেত্ৰত এতিয়া আমি ঐক্য, একতা আৰু সেই একতা বল দেখুৱাই পেলাই সেই এন্ধাৰ হৈ থকাটো এতিয়া আমি পোহৰ দিয়া আৰম্ভ কৰিব লাগিব। যিহেতু আমি প্ৰথমতে মই ধন্যবাদ বুলি নকওঁ, আমি সদায় কৈ আহিছোঁ আমি ধন্যবাদ বুলি নকওঁ। আৰু মোক ইয়াতে সংগ্ৰামী নেতা হিচাপে মোক আপোনালোকে স্বীকৃতি দিব নালাগে। মই হৈছে এজন সাধাৰণ যুৱক, সাধাৰণ সমাজসেৱক, অৰ্থাৎ মই এজন কাৰ্বি খিলঞ্জীয়া হিচাপে মাত্ৰ নিজৰ এটা দায়িত্বখিনি পালন কৰিছোঁ। সেইটোৱেই। ইয়াৰ বাহিৰে মোক বোলে আপোনালোকে সন্মান দিব লাগে, মোক নেতৃত্ব সংগ্ৰামী নেতা হিচাপে মোক স্বীকৃতি দিব লাগে, সেইটো নালাগে দিয়ক। সেইকাৰণে যিহেতু মোক সেই গামোচা দিয়াটো যে প্ৰথমবাৰৰ বাবে মই ইয়াত আহিছোঁ, তৱাৰতপি দিছোঁ, সেইকাৰণে মাত্ৰ গামোচা দিয়া বুলি সেইটো মই অনুভৱ কৰিছোঁ। মোক সংগ্ৰামী নেতা হিচাপে গামোচা দিয়া সেই গ্ৰহণ কৰা নাই। মই এজন খিলঞ্জীয়া, এজন ভূমিপুত্ৰ, এজন কাৰ্বি, এজন অসমীয়া, এজন খিলঞ্জীয়া হিচাপে হেলাংপি খেৰণিৰ পৰা ইয়ালৈকে আহিছোঁ। আলহী হিচাপে বিহু এটা ভোগালী বিহুৰ সেই শুভেচ্ছাত মোক এটা গামোচা দিছে, সেইটো মই এটা সন্মান হিচাপে মোক গ্ৰহণ কৰিছোঁ। সেইটো যিহেতু লগতে বহুখিনি ক্ষেত্ৰত এতিয়া মই দীঘলীয়া কথা মই নকওঁ। এইখিনি পৰ্যায় আমি থিয় দিছোঁ, মাত মাতিছোঁ, সেইটো এটা আৰম্ভণিহে। বহুখিনি ক্ষেত্ৰত আমি আগুৱাই যাবলগীয়া আছে, কৰিবলগীয়া আছে। নিজৰ ধাৰণা, নিজৰ চিন্তাধাৰা আমি সলনি কৰিবলগীয়া সেইটোও আছে। এতিয়া গোটেই অসমত এই সমস্যা কেতিয়াও কাৰ্বি আংলঙৰ সমস্যা হৈ থকা নাই। এতিয়া এই সমস্যা এটা সমগ্ৰ অসমৰ সমস্যা। কিন্তু যেতিয়া আমি কাৰ্বি আংলঙৰ পৰা আমি আৰম্ভ কৰোঁ, কাৰ্বি আংলঙত অসমৰ এই সমস্যা কেতিয়াও কাৰ্বিসকলৰ সমস্যা হোৱা নাই। কাৰ্বিসকলৰ সমস্যা কেতিয়াও কাৰ্বিসকলৰ সমস্যা কেতিয়াও অসমীয়াৰ সমস্যা হোৱা নাই। আজি যদি কোনোবা কাৰ্বিসকলক যদি ঠাট্টা বা দপদপনি চলায়, অসমীয়াসকলে নিৰ্বিকাৰ নিমাত হৈ থাকিব। কালি যদি কোনোবা অসমীয়া ভাষীসকলক ঠাট্টা কৰিব, দপদপনি কৰিব, মাৰপিট কৰিব, কাৰ্বিসকলে চুপচাপ বহি থাকিব, নিৰ্বিকাৰ নিমাত হৈ থাকিব। কাৰণ কিয়? আমাৰ মাজত সেই ঐক্য একতাৰ কথা কেতিয়াও আমি বহি পেলাই কেতিয়াও আমি আলোচনা কৰা নাই। কেতিয়াও আমি যিটো আমাৰ মাজত যিটো ভেদভাৱ, সেই ভেদভাৱটো যিটো শুধৰাবলগীয়া যিখিনি বাকী আছে, যিটো আমি ঐক্য নোহোৱাৰ কাৰণে কিনি আমি নিজৰ অস্তিত্বখিনি হেৰাই গৈছে, নিজৰ আদৰ, নিজৰ সন্মানখিনি কেনেকৈ নথকা হৈ আছে, এইখিনি কথা কেতিয়াও আমি আলোচনা কৰা নাই, কেতিয়াও এইখিনি কথা আমি অনুভৱ কৰা নাই। সেইকাৰণে আজি এইখিনি মঞ্চত মই থিয় দিয়া আপোনাৰ লগৰ বা আমি যিটো একতা ঐক্য হৈ পেলাই মাত মাতে, সেইটো বহুত মই ভাল লাগিল। অন্তৰেদি মই কৈছোঁ, ক'ৰবাত মনত একদম আঠা লাগি থকা নাই যে মই এই ৰংফাৰটো আহি পেলাই ইয়াত বোলে চিঞৰি কথা কৈ আছে, মোৰ সেইটো নহয়, যে অন্তৰেদি কৈছোঁ। অসমীয়া ভাষীসকলৰ যদি দেখোঁ, একেটাই চকুপানী দেখোঁ, একেটাই সংকট, একেটাই আমি নোপোৱা এই আশংকাটো আমি দেখোঁ। যেতিয়া কাৰ্বি সমাজক যদি কাৰ্বিসকলৰ কোনোবা চেহেৰাত দেখোঁ, সেই কাৰ্বিহক একেটাই দেখোঁ, তেনেহ'লে আমাৰ মাজত সেই ভেদভাৱ কিয়? একেটাই অধিকাৰ, প্ৰায় গোটেইখিনি অধিকাৰ, নিজৰ অস্তিত্বখিনি নথকা একেলগে আমি ক্ষতিখিনি আমি নথকা হৈছে, বা যিমানখিনি ভুগিবলগীয়া হৈছোঁ, ক্ষতিখিনি একেলগে চবৰে অসমীয়া ভাষী বুলি খিলঞ্জীয়াসকলৰ একেটাই গোটেইখিনি ক্ষতিখিনি হৈ আছে। সেইকাৰণে 30-40 বছৰ যিটো আমি নোখোৱা হয়, এটা কথা এটা যদি চাব যাওঁ, আচলতে আপোনালোকৰ মাজত মই থিয় দি পেলাই আজি মাত মাতা আচলতে মই লাজটোৱে কৰিছোঁ। প্ৰথমত মোতকৈ বহুতখিনি বয়সস্থ মানুহ আছে। ইয়াৰ আগৰ পৰাই যিটো আগৰ বয়সস্থ লোকসকলে তেওঁলোকে এইখিনি নেতৃত্ব দিব লাগিছিল। আজি যে অসমত বা কাৰ্বি আংলঙত যিমানখিনি খিলঞ্জীয়া আছে, বড়ো আছে, ডিমাচা আছে, অসমীয়া ভাষী আছে, কিন্তু আজিলৈকে কোনো এইখিনি ক্ষেত্ৰত নেতৃত্ব দিব বিচৰাই নে, দিব পৰা নাই নে, সেইখিনি মনোভাৱটো অহা নাই, সেইটো মই ক'ব পৰা নাই বা সেইটো মই ক'ব নিবিচাৰোঁ। কিন্তু আজি যি হৈছে, বহুত দেৰি হৈছে, কিন্তু দেৰি হ'লেও কিন্তু এইখিনি সময়ৰ পৰা, এইখিনি পৰ্যায়ৰ পৰা যদি আমি আৰম্ভ নকৰোঁ, আমাৰ অস্তিত্বখিনি যে কেনেকৈ শেষ হৈ যাব, সেইটো আমি নিজৰ ভৱিষ্যতখিনি আমি সকলোৱে আমি দেখিলোঁ। কেনেকৈ যে বহিৰাগত লোকসকলে ইয়াত আহি পেলাই আলহী হিচাপে তেওঁলোকক আমি গ্ৰহণ কৰিছিলোঁ, কিন্তু যে ইয়াত আহি পেলাই আজি খিলঞ্জীয়াসকলক গো বেক বুলি কয়, আজি খিলঞ্জীয়াসকলক
চাইনিজ বুলি কয় আজি খিলঞ্জীয়াসকলৰ মাটি গোটেইখিনি দখল কৰা হয় খিলঞ্জীয়াসকলৰ তেজ পৰাই হত্যা কৰে মাৰপিট কৰে ঠাট্টা কৰে দমন কৰে সেইটো কিয় কাৰণ আজিলৈকে আমাৰ একতা কেতিয়াও আমি সেই একতাৰ কথা আজিলৈকে আমি চিন্তা কৰা নাই সেইকাৰণে ইয়াত হয়তো বহুতখিনি হয়তো ইয়াত সংগঠন থাকিব পাৰে নেতৃত্ব দিয়া বা সংগঠন থাকিব পাৰে কিন্তু মই বা আমি যদি সংগঠন হিচাপে নিজক আমি স্বীকৃতি দিওঁ এই বস্তু আমি আগুৱাই যাব নোৱাৰিম বা আমি আগুৱাই ল'ব নোৱাৰিম সেইকাৰণে আমি অসমীয়া হিচাপত আমি কি কৰিব লাগে মই এজন কাৰ্বি আংলঙৰ যিটো আন্দোলন আপোনালোকে দেখিছে কোনো এটা নিৰ্দিষ্ট সংগঠনে কোনো এটা নেতৃত্ব দিয়া সেইটো নহয় সেইটো হৈছে সাধাৰণ সমাজ এজন কাৰ্বি হিচাপে কি কৰিব লাগে এজন খিলঞ্জীয়া হিচাপে কি কৰিব লাগে সেই হিচাপে এটা যিটো আন্দোলন দেখিছে সেইটো সাধাৰণ সমাজে থিয় দি পেলাই সেইটো আন্দোলন কৰা এটা আন্দোলন সেইটো হৈছে কাৰ্বি আন্দোলন অৰ্থাৎ খিলঞ্জীয়াসকলৰ আন্দোলন সেইকাৰণে আজি ইয়াতে যি সকলোকে আপোনালোকে থিয় দিছে মই মাত্ৰ এইখিনি মই জানো যে ইয়াত অসমীয়া ভাষী বুলিও মই ইয়াত মই স্বীকৃতি নিদিওঁ ইয়াত মাত্ৰ অসমীয়া অৰ্থাৎ খিলঞ্জীয়াসকলে ইয়াত নিজৰ ভূমি সুৰক্ষাৰ কাৰণে মাত মাতা বা সেইখিনি লোকে ইয়াৰ কাৰণে ইয়াত থিয় দিছে সেইখিনি মাত্ৰ মই জানো সেইকাৰণে এতিয়া হয় ক'ৰবাত আমি সদায় কৈছো ক'ৰবাত আমাৰ ভুল আছে ক'ৰবাত আপোনালোকৰ ভুল আছে আমি কেতিয়াও যে আমি খিলঞ্জীয়া অসমীয়া কাৰ্বি হওক ডিমাচা হওক বড়ো হওক তিৱা হওক অসমীয়া ভাষী হওক যে আমি এক বুলি সেই কথা আমি কেতিয়াও আমি আলোচনা কৰা নাছিলো কেতিয়া আমি ভবা নাছিলো অসমীয়াসকলে পৃথককে কাৰ্বিলত থকাৰ পাছতো পৃথককে বহি আছে কাৰ্বিসকলে পৃথককে বহি আছে বা অন ডিমাচা বড়োসকলে পৃথককে বহি আছে কিন্তু ইয়াৰ সুবিধা কৰি লৈছে বহিৰাগত লোকসকল আহি পেলাই ইয়াতে গোটেইখিনি সুবিধা পাতি লৈ পেলাই এতিয়া অসমীয়া ভাষীয়ে কিমান চাকৰি পায় আমি কাৰ্বিসকলে কিমান চাকৰি পায় আমাৰ কিন্তু পৰিষদ আছে কিন্তু সেই পৰিষদত এতিয়া কাৰ্বিসকলৰ ক্ষমতা নথকা হৈ আছে এতিয়া সেইকাৰণে যিমানখিনি ইয়াত আছে সকলোকে এটা মই ধন্যবাদ বুলি নকওঁ মই সদায় কৈ আছো মোকো ইয়াত আহিছো এইখিনি পৰ্যায়লৈকে মই থিয় দিছো আপোনালোকৰ সন্মুখত বহি পেলাই মই মাত মাতিছো থিয় দিছো মোৰ ভাষণখিনি দিছো সেই ভাষণ দিয়াত মোকো আপোনালোকে ধন্যবাদ ক'ব লাগে মই নিজৰ এজন খিলঞ্জী আছে মাত্ৰ নিজৰ দায়িত্বখিনি মই বহন কৰিছো মই পালন কৰিছো ঠিক তেনেদৰে আপোনালোকে যিসকলকে ৰ'দত আপোনালোকে ইয়াত থিয় দিছে বহিছে আপোনালোকে ৰেলী কৰিছে মাত মাতিছে ভূমিৰ প্ৰতি সুৰক্ষাৰ প্ৰতি অস্তিত্বৰ প্ৰতি যিটো আপোনালোকে মাত মাতি থিয় দিছে সেইটো আপোনালোকৰ নিজৰ অধিকাৰ আৰু সেইটো নিজৰ কৰ্তব্য আৰু এটা দায়িত্ব সেইটো বুলি আমি জানো আৰু সেইকাৰণে সেইটো এটা কাৰ্বি আংলঙত সেই ঐক্য একতা এটা তৰাডুবিৰ পৰা আৰম্ভ হৈছে আজি এই একতা ঐক্য এইটো আজি আৰম্ভ হোৱাৰ লগে লগে এই আৰম্ভ হোৱাৰ লগে লগে কাৰ্বি আংলঙত যিমানখিনি অসমীয়া ভাষী আছে খিলঞ্জী আছে এই হোৱাৰ লগে লগে কোনো এজন অনা অসমীয়া বহিৰাগত লোকসকলে ইয়াত আহি পেলাই আমাক দমন কৰিব তেওঁলোকে 1000 বাৰ চিন্তা কৰিলেহে আমাক দমন কৰিব পাৰিব কোনোবা যে আমাক চাইনিজ বুলি ক'ব কোনোবা যে আমাক গোবেক বুলি ক'ব কোনোবা যে ইয়াত আহি পেলাই আমাৰ খিলঞ্জীয়া ভূমি জোৰ জবৰদস্তি দখল কৰিব আমাৰ প্ৰতি দমন নীতি দপদপনি বা মাৰপিট কৰিব সেইটো তেওঁলোকে নকৰাৰ আগতে তেওঁলোকে 1000 বাৰ তেওঁলোকে চিন্তা কৰিব লাগিব সেইকাৰণে আমি খিলঞ্জীয়াৰ ঐক্য খিলঞ্জীয়াৰ একতা খিলঞ্জীয়াৰ যিটো সেই বল সেইখিনি দেখুৱাটো আমি আৰম্ভ কৰিব লাগিব সেইকাৰণে এইখিনিত এতিয়া আমি যিমানখিনি ইয়াত উপস্থিত আছো আমি যিসকলোকে ইয়াত থিয় দিছে অকল মোৰ পিছত বা যিসকল ইয়াত নেতৃত্ব দিছে এই লোকৰ লগত থিয় দিব নালাগে আপোনালোকে য'ত থিয় দিছে এজন অসমীয়া হিচাপে কি কৰিব আপোনালোকে এজন কাৰ্বি হিচাপে এজন খিলঞ্জীয়া হিচাপে আপোনালোকে কি কৰিব লাগে কাৰণ আমি নিজক অসমীয়া হিচাপে আমাক কেতিয়া স্বীকৃতি আমি নিজক নিদিওঁ এজন কাৰ্বি হিচাপে নিজক স্বীকৃতি নিদিওঁ আমি নিজক কি দিওঁ বোলে মই আমুক পাৰ্টিৰ মানুহ সেইটো বুলি কওঁ মই বোলে আমুক সংগঠনৰ মানুহ কিন্তু যে নিজক যে সেই সংগঠন পাৰ্টিৰ মানুহ বুলি কৈ যে কেনেকৈ যে নিজৰ ভূমিখিনি বেগে লৈ লৈছে আমি যে বিভাজন হৈ পেলাই একেটা গাঁৱতো আমি যে ইয়াত অসমীয়া ভাষীৰ মাজত এনেকুৱা হয় খিলঞ্জীয়াৰ সেই মনোভাৱটো চবৰে একেটা গাঁৱতে তাত বেলেগ বেলেগ পাৰ্টি হোৱাৰ কাৰণে না আমি নিজক একেলগে না আমি সন্মান কৰোঁ মাত মাতো না আমি থিয় দিওঁ কোনোবা কিবা এটা বিপদত পৰিলেও সেইটো নিজৰ পাৰ্টিৰ কাৰণে নিজৰ পাৰ্টিৰ নাম লৈ পেলাই নিজৰ সংগঠনৰ নাম লৈ পেলাই আমি সহযোগ বা সঁহাৰি সেইটো আমি দিব নিবিচাৰোঁ কাৰণ কিয় মই বোলে বেলেগ আমুকৰ পাৰ্টি মানুহ মই বোলে বেলেগ এটা সংগঠনৰ মানুহ সেইকাৰণে যিটো আমি আন্দোলন কৰিছোঁ কোনো এটা পাৰ্টিৰ বা সংগঠন নাম নোলোৱাকেহে আমি এজন কাৰ্বি হিচাপে নেতৃত্ব দিছোঁ
সেইকাৰণে যিটো উচ্ছেদটো লৈ পেলাই উচ্ছেদৰ কথাটো লৈ পেলাই এটা কাৰ্বি আংলঙত এতিয়া একেবাৰে নথকা হৈছে বহিৰাগত লোকসকল আহি পেলাই কেনেকৈ যে কাৰ্বিসকলৰ ভূমি অধিকাৰ প্ৰাপ্য সাংবিধানিক অধিকাৰ কেনেকৈ লৈ লৈছে সেই সকলো কথাই আপোনালোকে জানে আৰু এটা কথা আপুনি গোটেই কাৰ্বি আংলং বা কাৰ্বি সমাজেও আমি এটা বস্তু আমি অনুভৱ কৰিছোঁ যে খিলঞ্জীয়া যিসকল ভূমিপুত্ৰ আছে অসমীয়া ভাষী যিসকল আছে অসমীয়া ভাষীসকলেও কাৰ্বি আংলঙত যি হিচাপে জনগোষ্ঠীয় লোকসকল কাৰ্বিসকলে যিটো অধিকাৰ প্ৰাপ্য পায় সেই একেটাই আদৰ সেই একেটা সন্মান সেই একেটা অধিকাৰ গোটেইখিনি কাৰ্বি আংলঙত তেওঁলোকে পোৱা আৰম্ভ হ'ব আৰু একেটাই সন্মান হ'ব এই বস্তুটো আমি কেতিয়াও অনুভৱ কৰা নাছিলোঁ সেইকাৰণে কৈছোঁ ক'ৰবাত আমাৰ ভুল আছে ক'ৰবাত আপোনালোকৰ ভুল আছে ক'ৰবাত আমাৰ মাজত সেই ভেদভাৱ আমাৰ সেই চিন্তাধাৰা আমি কেতিয়াও আমি যে বহি পেলাই আমি আজিলৈকে আলোচনা কৰা নাই যে আমি নাই ক'ত ভুল ভ্ৰান্তি হৈছে ক'ত শুধৰাব লাগে ক'ত আমি চিধা কৰিবলগীয়া আছে ক'ত আমি আলোচনা মৰ্মত বহি পেলাই এটা টেবুলত এটা মঞ্চত বহি পেলাই যে এটা সমন্বয় যে আমি গঠন কৰিব লাগে সৃষ্টি কৰিব লাগে এই বিষয়টো আমি কেতিয়াও আমি আলোচনা কৰা নাই কিন্তু যে আজি 40-50 বছৰ পিছত যে আজি এই মঞ্চ পাইছোঁ সেইটোত অসমৰ অসমীয়া বা কাৰ্বি আংলঙৰ খিলঞ্জীয়াসকলে এটা বৃহত্তৰ এটা অসমত গঢ়ি তোলাৰ কাৰণে আৰম্ভণি ইয়াৰ পৰা হোৱা বুলি সেইটো মই দেখিছোঁ এতিয়া পৰহিলৈ গোটেই উজনি নামনি অসমৰ পৰা কাৰ্বি আংলঙত আহি আছে আচলতে এই ভুল সেইদিনা বকলীয়া ঘাটত যেতিয়া অসমীয়া ভাষী সন্থাৰ লগত আমি আলোচনা কৰিছোঁ তেতিয়া আমি কথা পাতিছিলোঁ আচলতে ভুল আমাৰ কাৰ্বি আংলঙত যিসকল বসবাস কৰি থকা অসমীয়া ভাষীসকলৰ কাৰণে হোৱা নাই আমাৰ মাজত যিটো ভেদভাৱ আৰু অসমীয়া ভাষীসকলে যি হিচাপে আমাৰ মাজত যি ভেদভাৱ এইটো সাধাৰণ ৰাইজৰ কাৰণে হোৱা নাই হৈছে কাৰ কাৰণে পৰিষদ যিসকল নেতৃত্ব দিছে এওঁলোকৰ যিটো সমদৃষ্টি নথকাৰ কাৰণে আমাৰ মাজত ভেদভাৱ হৈ আছে আৰু দিছপুৰত যিসকলে নেতৃত্ব দিছে দিছপুৰত যিসকলে বহিছে সেই দিছপুৰত বহা এওঁলোকৰ যিটো কাৰ্বি বা জনগোষ্ঠীয়সকলৰ প্ৰতি যিটো সমদৃষ্টি নথকাৰ কাৰণে আমি এটা সময়ত অসমীয়া ভাষীসকলক কাৰ্বিসকলে বেয়া পাইছিলে অসমীয়া ভাষীসকলক বাদ দি পেলাই আমি বেংগলী আৰু বেহালীক আমি আপোন কৰি লৈছিলোঁ যেনেকে এতিয়া কাৰ্বি আংলঙত বসবাস কৰা অসমীয়া ভাষীসকলে বেংগলী আৰু বিহাৰীসকলক আপোন কৰা এটা সিদ্ধান্ত বা এটা মনত সেই ধাৰণা এটা ভাৱ সৃষ্টি হোৱা আৰম্ভ হৈছে কিয় কাৰণ আমাৰ মাজত সেই একতা নথকাৰ কাৰণে সেইকাৰণে বস্তুটো এটা সময়ত এতিয়া কাৰ্বিসকলে বা সাধাৰণ ৰাইজে অসমীয়া ভাষীসকলক ইমানখিনি আপোন কৰিব পৰা নাই কিয় কাৰণ ক'ৰবাত কাৰ্বিসকলৰ সমস্যা হ'লে অসমৰ সমস্যা নহয় যিমানে নহওক কিয় সেইদিনা যে এওঁলোকৰ লগত কথা পাতিছিলোঁ কেইদিনমানৰ আগত আপোনালোকে দেখিছে মেঘালয় সীমান্তৰ যিটো অসমৰ মেঘালয় সীমান্তত তাত এজন ব্যক্তিক তাত গুলীয়াই হত্যা কৰিছিলে গোটেই এটা ডাঙৰ এটা বাঁহ লৈ পেলাই গোটেই মাথাটো ভাঙি মেলি পেলাই তাত গোটেই হত্যা কৰিছিলে তেতিয়া অসমৰ জ্যেষ্ঠ নেতাসকল ক'ত আছিলে অসমৰ মুখ্যমন্ত্ৰী ক'ত দিছপুৰবাসী ক'ত যেতিয়া আমাৰ কাৰ্বি এজন মহিলাক ধৰ্ষণ কৰি পেলাই হত্যা কৰিছে 5জন অভিযন্তাই যেতিয়া কোনো এটা ছেটেলাইট নিউজ চেনেল না দেখুৱাইছে না কোনো এজন জ্যেষ্ঠ নেতাই মাত মাতিছে আজি এই মহিলা যদি কাৰ্বিৰ বাহিৰে অন্য জাতিৰ হ'লহেঁতেন মুখ্যমন্ত্ৰী নিজে আহি পেলাই এটা ছেপাৰেট এটা কমিশ্যন বহাই দিলেহেঁতেন কিন্তু ঘটনা ক'ত কাৰ্বি বা জনগোষ্ঠীৰ মাজত হৈছে এইবোৰ ভেদভাৱৰ কাৰণে আমাৰ মাজত এটা বিভাজনখিনি সৃষ্টি হৈছে আপোনাৰ বা আমাৰ ভুলৰ কাৰণে নহয় আমাৰ ভুল মাত্ৰ এইখিনি যে আমি কেতিয়াও এটা কোঠাত এটা সমন্বয়ৰ কাৰণে আমি বহি পেলাই আজি যিটো মঞ্চ আমি সৃষ্টি বা তৈয়াৰ কৰিছোঁ এই তেনেধৰণৰ মঞ্চ আমি কেতিয়াও আমি না তৈয়াৰ কৰাৰ চেষ্টা কৰিছোঁ না আলোচনা কৰিছোঁ না বৈঠক কৰিছোঁ না আমি কিবা এটা সিদ্ধান্ত লৈছোঁ সেইকাৰণে আমি 16 তাৰিখত গোটেই অসমৰ পৰা আহি আছে আৰু সেইখিনি আপোনালোকেও কোনো কেইজনে নেতৃত্ব দিয়াসকলে তাত আপোনালোকে উপস্থিত যদি হয় আমাৰ মাজত যি হিচাপে আমি আন্দোলন আগুৱাই লৈ যাম সেইখিনি ক্ষেত্ৰত আপোনালোকে তাত সংযোগ বা আপোনালোকৰ ফালৰ পৰা তাত থিয় দিয়াটো আমি প্ৰয়োজন বুলি ভাবোঁ আৰু সেইটো বুলি নহয় আজিৰ পৰা আমি যেতিয়া আমি বকলীয়া ঘাটত আমি আলোচনা কৰিছোঁ যেতিয়া এখেতৰ মন্তব্যখিনি শুনিলোঁ সংবাদ মাধ্যমত কিছুমান প্ৰচাৰ কৰিছিলে তেওঁলোকৰ মন্তব্য প্ৰকাশ কৰিছিলে মন্তব্যখিনি দিছিলে সেই সময়ত তেখেতৰ কথা শুনি মোৰ চকু পানীৰ পৰু অচাইছে গোটেই মোৰ গাৰ নোমটো উঠি গৈছে এই কথা মই কিমান বছৰ মই শুনিব চেষ্টা কৰিছোঁ কিন্তু অৱশেষত এতিয়া এইখিনি অন্তৰি দি এইখিনি কথা আমি শুনিব পাৰিছোঁ বা অনুভৱ কৰিব পাৰিছোঁ সেইকাৰণে তথাপি মই ধন্যবাদ বুলি নকওঁ সেইটো আমাৰ এটা দায়িত্ব আৰু কৰ্তব্য নিজৰ মাতৃকনো সঁহাৰি জনোৱা বা থিয় দিয়া কোনে ধন্যবাদ বুলি কয়
নিজৰ এটা কৰ্তব্য দায়িত্বই সেইটো সেইকাৰণে আমি উচ্ছেদ যিটো অসম চৰকাৰ আৰু কাৰ্বি আংলং সাহিত্য সাহিত্য পৰিষদৰ লগত যিটো কথা বা যিটো বৈঠক হৈছে সেইটো যদি তেওঁলোকে পূৰণ কৰে আমি তেওঁলোকক সন্মান জনাম কোনো এটা পাৰ্টিক বেয়া নকওঁ কোনো এটা নেতৃত্ব দিয়া ব্যক্তিক আমি বেয়া নকওঁ কিন্তু তেওঁলোকে জনগোষ্ঠীয় লোকসকলৰ প্ৰতি আমাৰ অস্তিত্বৰ প্ৰতি যদি আমাৰ দাবীৰ প্ৰতি যদি তেওঁলোকে গুৰুত্ব দিয়া বা সমাধান কৰে আমি তেওঁলোকক সন্মান কৰিম বা আমি আদৰণি জনাম যদিহে নহয় কাৰ্বি আংলঙত ইয়াতকে ভয়ানক এটা আন্দোলন হ'ব সেইটো আজি এই মঞ্চৰ পৰাহে এইটো আমি স্পষ্ট কৰিছোঁ সেইটো আমি জনাইছোঁ কাৰণ এতিয়া কাৰ্বি মাত্ৰ কাৰ্বি হৈ থকা নাই কাৰ্বি আংলঙত এতিয়া খিলঞ্জীয়াৰ এটা বঁটা আহিব গৈ আছে সেই খিলঞ্জীয়াৰ তাত অসমীয়া আছে তাত গাৰো আছে তাত বড়ো আছে তাত ডিমাচা আছে তাত কাৰ্বি আছে বা অন্যান্য তাত বিভিন্ন ধৰণৰ তাত জনগোষ্ঠীয় লোকসকল তাত থিয় দিব জনগোষ্ঠীয় লোকৰ খিলঞ্জীয়াসকল এই খোৱা মানে হিমন দিছপুৰবাসী যিসকল আছে এওঁলোকৰ ভৰি কঁপিবলগীয়া হ'ব তেওঁলোকৰ কাৰ্বিসকলৰ দাবী যেতিয়ালৈকে পূৰণ নকৰে বা খিলঞ্জীয়া যে কেনেকৈ যে কাৰ্বিসকল বা জনগোষ্ঠীয় কাৰ্বি আংলঙত যিসকল খিলঞ্জীয়াসকল কেনেকৈ যে অস্তিত্বহীন হৈ আছে এই বস্তুটো তেওঁলোকে চিন্তা কৰিবই লাগিব সেইকাৰণে মই ইমানখিনি দীঘলীয়া মই নকওঁ যিহেতু আৰম্ভণি যিটো কথা কৈছোঁ যে যি হৈছে এটা সময়ত কাৰ্বিসকলক এই আপোনালোকে জনগোষ্ঠীয় লোকসকল ট্ৰাইবেল বুলি এটা সময়ত মই চিধাকে কৈছোঁ বেয়া পাব নালাগে এটা সময়ত বোলে ট্ৰাইবেল বুলি কৈ পেলাই ঘিণ কৰিছিলে এটা সময়ত এই অসমীয়া বুলি আপোন নহয় বুলি ঘিণ কৰিছিলে কিন্তু যি হৈছে ক'ৰবাত আপোনালোকৰ ভুল আছে ক'ৰবাত আমাৰো ভুল আছে কিন্তু সেই ভুলটো এটা শুধৰোৱা এটা সময় এটা এই খোৱা সময় সেই এই খোৱাটো আচলতে এইখিনি মঞ্চত এতিয়া আচলতে চৰকাৰৰ লগত আমি বৈঠক কৰিছোঁ তেওঁলোকে উচ্ছেদ কেইটামান জাগা কৰিব সেইটো আমি এটা আশা এটা আছে কিন্তু মাত্ৰ উচ্ছেদ হ'ব লাগে সেইটো নহয় আটাইতকৈ প্ৰয়োজনটো হৈছে যে আমাৰ মাজত সেই একতা যেতিয়ালৈকে গঢ়ি তুলিব নোৱাৰিম তেতিয়ালৈকে কেতিয়াও অসমখন কাৰ্বি আংলংখন সুৰক্ষিত হৈ থাকিব নোৱাৰে এতিয়া কাৰ্বি আংলং গোটেই জ্বলি পৰি গোটেই কি ভাঙি মেলি শেষ এতিয়া কাৰ্বি আংলং যিটো ষষ্ঠ অনুসূচী বুলি আমি জানো সেই কাৰ্বি আংলংটো শেষ কিন্তু সেই কাৰ্বি আংলং শেষ হৈছে কিয় এই শেষ হোৱাটো বিশেষ একো নহয় আমাৰ মাজত সেই একতা নোহোৱাৰ কাৰণে আমাৰ মাজত সেই একতা একমাত ঐক্য নোহোৱাৰ কাৰণে আচলতে কাৰ্বি আংলং সৰি পৰি ভাঙি মেলি এতিয়া শেষ সেইকাৰণে যিসকল লোকে হয় বহুতে মই শুনিছোঁ যে অসমীয়া ভাষীসকলক একেটা আদৰ সন্মান ক'ৰবাত অফিচত গ'লে একেটা সন্মান নোপোৱা হৈ আছে ক'ৰবাত অসমীয়া ভাষীসকলে কিবা এটা কামৰ কাৰণে গ'লেও ভালকৈ সন্মান নিদিয়ে কথাবোৰ শুনিব নিবিচাৰে গুৰুত্ব নিদিয়ে চাকৰি কথাই নহওক কিয় ৰাজনৈতিক বা সামাজিক অধিকাৰৰ কথা নহওক কিয় ইমানখিনি গুৰুত্ব নিদিয়ে বুলি বহুতখিনি আমি শুনি আছোঁ কিন্তু আজিৰ পৰা আপোনালোকে খোলাকৈ কওক কাৰ্বি আংলং মানে মোৰ মাতৃভূমি আৰু মাতৃভূমিৰ কাৰণে থিয় দিছোঁ আৰু মই আমি যি বিচাৰোঁ তাকেই কৰিব পাৰিম এই বস্তুটো আপোনালোকে খোলাকৈ স্পষ্টকৈ কওক আৰু এইখিনিত অসমীয়া ভাষীসকলৰ লগত সেইটো সমৰ্থন বুলি মই নকওঁ সমৰ্থন বা আপোনালোকক সঁহাৰি সেইটো নকওঁ অসমীয়াসকলৰ সমস্যা মানে আমি কাৰ্বিসকলৰ সমস্যা য'ত লাগে তাত থিয় দিম আমি সেইকাৰণে মই ইয়াত দিছোঁ এই ৰংফালে বোলে একদম কি যে ডাঙৰ দাঁতবোৰ কেনেকৈ চুলি নথকা মানুহে বিভিন্ন ধৰণৰ ভাষা কৈছে কথা কৈছে সেইটো নাভাবিব যিটো কৈছোঁ অন্তৰেদি কৈছোঁ সেইকাৰণে ধন্যবাদ দিছোঁ আৰু চৰকাৰৰ লগত অসম চৰকাৰৰ লগত 17-18 তাৰিখত আমি কথা পাতি আছোঁ লগতে পৰিষদৰ লগত 20 তাৰিখত আমি কথা পাতি আছোঁ এওঁলোকৰ লগত যিটো কথা পাতোঁ আৰু এটা কথা আমি কৈ আছোঁ যে সদায় আমি আলোচনা কৰি আছোঁ যে অসম চৰকাৰৰ লগত যিয়ে নহওক কাউন্সিলৰ লগত যিয়ে নহওক আমি এটা গণসমাৱেশখিনি আমি মাতিব গৈ আছোঁ সেই গণসমাৱেশতে আমি গোটেই অসম চৰকাৰে পৰিষদে যি সিদ্ধান্ত লৈছে তাতেই গোটেইখিনি ৰাইজৰ মতামতখিনি আমি ল'ব বিচাৰি আছোঁ সেইকাৰণে সেই মতামত মাত্ৰ কাৰ্বিসকলৰ মতামত নাথাকিব তাত অসমীয়া ভাষীসকলৰ মতামতো তাত থাকিব লাগিব সেইকাৰণে এইখিনি গণসমাৱেশত যেতিয়া আমি প্ৰচাৰ কৰিম গণসমাৱেশৰ কাৰণে এই গণসমাৱেশত অসমীয়া ভাষী বুলি নকওঁ আপোনালোকৰ ফালৰ পৰাই তাত গোটেইখিনি ওচৰ পাজৰ যিমানখিনি গোটেই কাৰ্বিলৰ যিমানখিনি ভাষী সন্থা বা যিমানখিনি খিলঞ্জীয়া আছে সকলোৱে আমি এক দিব লাগে সেইটো আপোনালোকক অনুৰোধ বুলি নহয়
জনাইছোঁ অনুৰোধ বুলি মই অনুৰোধ বুলি ক'লে নিজৰ পৰিয়ালক আমি কিয় আমি অনুৰোধ কৰিম নিজৰ এটা দায়িত্ব বুলি সদায়তো কৈ আহি আছোঁ সেইকাৰণে আপোনালোকে সেইটো জনাইছোঁ যে আমি গণসমাৱেশ কাৰণে আমি যেতিয়া প্ৰচাৰ কৰিম প্ৰচাৰ কৰাৰ লগে লগে আপোনালোকৰ লগত এটা আলোচনা কৰাটো ভাল কাৰণ বস্তু কি হয় এতিয়া সদায় কৈছোঁ যে আমি অসমৰ কাৰণে কি কৰা আমি কৰিছোঁ অসম আন্দোলনৰ পৰা আৰম্ভ কৰিব লাগিব ভাষা আন্দোলনত বিদেশী খেদা আন্দোলন প্ৰত্যেকটোৰ প্ৰতিটো আন্দোলনত আমিও মাত মাতি থিয় দি আহি আছোঁ ক'ৰবাত ক'ত হৈছে নিজৰ মাজত সেই এটা চিনাকি বা স্বীকৃতিৰ কাৰণে ক'ৰবাত ভেদভাৱ এটা অভাৱখিনি তাতে হৈ আছে সেইকাৰণে চৰকাৰৰ লগত যি কথা হ'ব যি সিদ্ধান্ত ল'ব সেইটো আমি আলোচনাটো কৰি আছোঁ লগতে কি হৈ আছে কি হৈ থাকে হয়তো এতিয়া বুকলি ঘাটত তেওঁলোকে এটা প্ৰতিবাদ কাৰ্যসূচী তেওঁলোকে ল'ব গৈ আছে আৰু হয়তো আজি কাৰ্বি আংলঙৰ গোটেই গাৰো সম্প্ৰদায়সকলেও তেওঁলোকে প্ৰতিবাদ কাৰ্যসূচী তেওঁলোকে ল'ব গৈ আছে আৰু বড়োসকলে ডিমা হাছাসকলে তেওঁলোকে প্ৰতিবাদ কাৰ্যসূচী ল'ব গৈ আছে সেইটো গোটেইটো খিলঞ্জীয়াসকলে একমত বা একতা দেখুৱাৰ লগে লগে তাতেই আমাৰ অস্তিত্বখিনি সুৰক্ষিত হৈ থাকিব আমি দেখুৱাব লাগিব যে ভূপেন হাজৰিকাদেৱে কয় যে আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰহাতলৈ যাব এই বস্তুটো যাতে নহয় আমি বেলেগকৈ ক'ব লাগিব যে আজিৰ অসমীয়াই নিজক অসমীয়া চিনিলে আজিৰ অসমীয়াই নিজক নিচিলে অসমতে মগনীয়া হ'ব এতিয়া মগনীয়া নহয় আমি নিজেই নেতৃত্ব দিম এই কথাটো আমি স্পষ্ট কৰিব লাগিব এতিয়া সেইকাৰণে তাতে মোৰ বক্তৃতাটো মই সামৰিছোঁ মোতকৈ আচলতে এটা কথা হৈছে মই কৈ আছোঁ যে আচলতে যেতিয়া মই আহিছোঁ মই লাজে কৰিছোঁ আচলতে মোৰ ক'ব গ'লে আচলতে এইখিনি ক্ষেত্ৰত মই নেতৃত্ব দিব নালাগিছিল মই দিছোঁ এজন ভূমিপুত্ৰ হৈছে মই থিয় দিছোঁ কিন্তু মোতকৈ বয়সীয়াল বহুতখিনি মানুহ আছে নেতৃত্ব দিব পৰা বহুতখিনি ব্যক্তি আছে এতিয়া ইয়াত যিসকল লোকে আপোনালোকে মোৰ ভাষণখিনি শুনি আছে মোৰ কথাবোৰ শুনি আছে ই মোতকৈ বয়সস্থ মোতকৈ সন্মান থকা মোতকৈ আদৰ থকা মোতকৈ জনা বুজা সকলো লোক ইয়াতে আছে কিন্তু মই যে ইয়াত আহি পেলাই আচলতে আমি সেইদিনা বকলিয়াখনত যেতিয়া আমি কথা পাতিছিলোঁ হয়তো আমি ইয়াত 100জন মানে হয়তো আমি 100-200জন মান থাকিব পাৰোঁ কিন্তু সেই 100-200জন এইটো গোটেই অসমৰ অসমীয়াসকলৰ আৱেগ সেইটো অসমৰ অসমীয়াসকলে এটা চিন্তাধাৰা এতিয়া মাত্ৰ সৰু এটা তৰাদবী এৰিয়াতে আমি কাৰ্যসূচী লৈছোঁ বুলিহে যেতিয়া আমি গোটেই কাৰ্বি আংলং যদি আমি এই কাৰ্যসূচীখিনি ল'ব যাওঁ লাখ মানুহ ইয়াতে এদিন গোটেইখিনি গোট খাই যাব এই ক্ষমতা এতিয়া কাৰ্বি আংলঙতে আহি পৰিছে সেইটো সেইকাৰণে মই সকলোকে ধন্যবাদ দিছোঁ ধন্যবাদ একো নাই মাত্ৰ সেই ৰ'দটো বেছি দিয়াৰ কাৰণে চবে ঘামত পৰি আছে থিয় দি আছে সেইকাৰণে গোটেইখিনি ধন্যবাদ দিছোঁ লগতে যিহেতু গোটেই অসমৰ অসমীয়া বা কাৰ্বি আংলং খিলঞ্জীয়াসকলে এটা কথা বুজা ভাল অসমীয়া ভাষীসকলৰ কাৰণে বিহু ভোগালী বিহু মানে এটা আৱেগ এটা উৎসৱ এটা আপোন যিটোৰ কাৰণে মানুহে বছৰ অপেক্ষা কৰে এই দিনাখনত গোটেই পৰিয়ালৰ লগত গোটেই নিজৰ ঘৰৰ সদস্যৰ লগত আমি এটা সময় কটাই কিন্তু এইখিনি সময়তে আজি সেই দিনকেইটাতে আমি আন্দোলনত আমি ৰাজপথ আমি উত্তাল কৰিব আহিবলগীয়া হৈছোঁ ৰাজপথত আমি থিয় দিবলগীয়া হৈছোঁ কিয় কাৰণ বৰ্তমান আমি নিজৰ সেই উৎসৱ কৰা সেইটো এতিয়া সময়টো নথকা হৈ আছে এতিয়া আমি নিজৰ অস্তিত্বখিনি যে সুৰক্ষিত হৈছে সেইটো আমি মানে মুখৰ পৰা ওলোৱা সেই কথাটোই নথকা হৈছে এতিয়া সেইকাৰণে এটা বিহুৰ সময়টো যে এনেকুৱা এটা সময়টো যে আমি মাত মাতিবলগীয়া হৈছোঁ আন্দোলনত আমি আহিবলগীয়া হৈছোঁ একতাৰ কথা নিজৰ ভূমিৰ কথা মাত মাতিবলগীয়া হৈছোঁ ইয়াতকৈ লজ্জিত কথা ইয়াতকৈ দুখ লগা কথা কি হ'ব পাৰে এই কথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ অসমীয়া জ্যেষ্ঠ নেতাসকল কাৰ্বি আংলঙৰ নেতাসকল পৰিষদৰ সদস্যসকল পৰিষদৰ নেতাসকল কাৰ্বি আংলঙৰ নেতাসকল সকলোৱে এই কথা এটা উপলব্ধি বা এটা বিবেচনা কৰাৰ এটা প্ৰয়োজন আছে এটা দুখ লগা কথা যে আজি এনেকুৱা সময়টো আমি থিয় দিবলগীয়া হৈছোঁ কিন্তু উপায় নাই যোৱা বছৰ হয়তো আপুনি দেখিছে কোনে কৈছে মই নাজানো যোৱা বছৰ নতুন বছৰত এবছৰ হৈছে কেইজনমান কাৰ্বি যুৱকসকলে তাত ডিফুত গোটেইখিনি নিজৰ গালত চেণ্ডেল মানে কোবোৱাইছে মই নাজানো কোনে আছিলে কিন্তু কেইজনমান আছিলে কিয় নিজৰ ভূমিপুত্ৰ হিচাপে আমি কি কৰিছোঁ নিজৰ ভূমিপুত্ৰ হিচাপে আমি কোনটো পৰ্যায়ত আমি থিয় দিছোঁ ব্যক্তিজন সেই মানুহজন কৈছিলে মই এজন আমুক বুলি নহয় মই এজন কাৰ্বি বুলি নিজক চেণ্ডেল দি মই কোবোৱাইছোঁ কাৰণ কিয় মই নিজৰ ভূমিখিনি মই সুৰক্ষিত কৰিব নোৱাৰিলোঁ মই পাৰ্টিৰ নাম সংগঠনৰ নাম লৈ পেলাই মই বিভাজন হৈ থকা এজন কাৰ্বি নিজৰ মাতৃভূমিক সন্মান দিব নোৱাৰা এজন কাৰ্বি নিজৰ আদৰ নিজৰ সংস্কৃতি সুৰক্ষা কৰিব নোৱাৰা এজন কাৰ্বি
নিজৰ মাজত ভেদভাৱ একতা হ'ব নোৱাৰা কাৰ্বিৰ কাৰণে নিজক চেণ্ডেলেদি কোবাইছোঁ বা চৰিয়াইছোঁ কোনো কেইজনমান কাৰ্বি মাৰিছিলে তাত মই দেখিছিলোঁ মই বাৰু নাছিলোঁ কোনোবা এজন কাৰ্বি এটা আছিলে কাৰণ কিয় এজন কাৰ্বি হিচাপে আমি কি কৈছোঁ এজন অসমীয়া হিচাপে কি কৰিছোঁ সেইটো সেইকাৰণে বহুত একেটা কথা কৈ থকা যেন পাইছোঁ সেইকাৰণে ধন্যবাদ সকলোকে তাৰপাছত আমি এনে কথাটো এনেকৈ আমাৰ মাজত সেই আলোচনা চৰ্চাটো চলি থাকিব আৰু আজি এই আৰম্ভণি মাত্ৰ আজি ৰৈ নাযায় যিটো 40-50 বছৰত নোহোৱা কথাটো আজি আৰম্ভ হৈছে ভৱিষ্যতলৈ যেতিয়ালৈকে অসমৰ পৃথিৱীত অসমীয়া যাই থাকিব কাৰ্বি আংলঙত খিলঞ্জীয়া যাই থাকিব সেই তেতিয়ালৈকে এই একেটাই চিন্তাধাৰা তেতিয়ালৈকে চলি থাকিব লাগিব সেইটো সেইকাৰণে সকলোকে ধন্যবাদ কাৰ্দম জয় আই অসম ধন্যবাদ